Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা তোমালোকৰ পৰীক্ষালৈ মাজত আছে 9টা দিন ঠিক আছে 9টা 10টা দিন তোমালোকৰ মাজত সময় আছে এইচএছ ফাইনেল পৰীক্ষা তোমালোকৰ 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হেয়ে বহুতো ছাত্ৰ-ছাত্ৰী কনফিউজনত আছে যে পৰীক্ষা ভাল হ'ব নে বেয়া হ'ব বা বহুতে ভয় কৰি আছে যে কমন কোৱেশ্চন আনসাৰ বিচাৰি আছে বহুতে সো আজিৰ ভিডিঅ'টো তোমালোকক কেইটামান মই টিপছ দিম সো ইংলিছত যদি তোমালোকে 60 প্লাস বা 50 প্লাস পাব বিচাৰিছে তেন্তে ভিডিঅ'টো ভালদৰে অকনো স্কিপ নকৰাকৈ চাই যোৱা সো চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা তেতিয়া তোমালোকৰ ইংলিছৰ পৰীক্ষা নিশ্চয় ভাল হ'ব তেনেহলে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সো তোমালোকে নিশ্চয় বুজি পাইছা যে ইংলিছৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে যদিহে পিওআইকিউ পেপাৰবোৰ চোৱা নাই আগৰ পেপাৰবোৰ চাই লবা ঠিক আছে তোমালোকে যিমান আগৰ পেপাৰবোৰ চাবা সিমান তোমালোকৰ লাভ হ'ব অৰ্থাৎ প্ৰফিট হ'ব কাৰণ এইচএছ ফাইনেল এক্সামত প্ৰিভিয়াছ ইয়াৰ এক্সামৰ পৰা ডাইৰেক্ট প্ৰশ্ন পৰীক্ষাত উঠাই দিব ঠিক আছে আগৰ বৰ্ষৰ পেপাৰৰ পৰা পৰীক্ষাত ডাইৰেক্ট প্ৰশ্ন উঠাই দিব কিন্তু প্ৰশ্নবোৰ তোমালোকক বনাই দিব এটা প্ৰশ্ন উত্তৰ বহুত থাকে ঠিক আছে প্ৰশ্নবোৰ বিভিন্ন ধৰণে তোমালোকক পৰীক্ষাত দিব প্ৰশ্নটো বনাই দিব কিন্তু উত্তৰ হ'ব এটা সো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে টিপছবোৰ বুজি পায় কেনে ধুনিয়াকৈ মুখস্থ কৰিব লাগিব বা পঢ়িব লাগিব সো তোমালোকে যদি ইংলিছত 50 প্লাস বা 60 প্লাস পাব বিচাৰিছা প্ৰথমতে গ্ৰামাৰখিনি ভালদৰে প্ৰেক্টিছ কৰা ঠিক আছে সো গ্ৰামাৰখিনি এইটো কাৰণে মই ভালদৰে প্ৰেক্টিছ কৰিব দিছো কাৰণ গ্ৰামাৰ থাকে তোমালোকৰ প্ৰায় 25-30 নম্বৰ থাকে সো গ্ৰামাৰখিনি কৰি তোমালোকে 30 নম্বৰ লাভ কৰিব পাৰিবা বা পাস কৰিব পাৰিবা সো গ্ৰামাৰখিনি ভালদৰে পঢ়া গ্ৰামাৰ কি কি তোমালোকে নিশ্চয় জানা নেৰেচন ভয়েস চেঞ্জ কাৰেক্ট টেন্স প্ৰিপজিচন ঠিক আছে সো এনেকুৱা ধৰণৰ গ্ৰামাৰবোৰ আহে লগতে ৰিপৰ্ট ৰাইটিং আহে নোটিছ ৰাইটিং আহে বা এডভান্স ৰাইটিং আহে ঠিক আছে তোমালোকে নিশ্চয় এইবোৰ জানা কি আহে ঠিক আছে জব এপ্লিকেশন আহে ঠিক আছে সো কি আহে তোমালোকে নিশ্চয় জানা আৰু যদি নাজানা মোক সুধিবা কোনখন ৰিপৰ্ট আহে মই তোমালোকক কৈ দিম সো তোমালোকৰ প্ৰথম কামটো হৈছে 10 দিনত যদি 50 নম্বৰ পাব বিচাৰিছা ইংলিছত পিওআইকিউ ভালদৰে প্ৰেক্টিছ কৰা আৰু যিমান পাৰা আগৰ পেপাৰবোৰ চাবা কাৰণ আগৰ পেপাৰৰ পৰা পৰীক্ষাত আহিব আৰু পৰীক্ষাত কেনেকৈ লিখিব লাগে সেই টিপছবোৰ মই তোমালোকক পৰীক্ষাৰ আগদিনাখন কম সেই টিপছ তোমালোকে ফলো কৰি পৰীক্ষাত লেটাৰ পাব বিচাৰিছা যদি ইংলিছত 50 নম্বৰ বা 60 নম্বৰ পাব বিচাৰিছা তেন্তে পিওআইকিউ পেপাৰখিনি ভালদৰে চোৱা শৰ্ট কোৱেশ্চন লং কোৱেশ্চনখিনি ভালদৰে চোৱা লগতে প্ৰতিটো লেসনৰ পিওআইকিউখিনি চাবা লগতে লং কোৱেশ্চনখিনি চাবা ঠিক আছে লং কোৱেশ্চনখিনি চাবা আগতে অহা আৰু শৰ্ট কোৱেশ্চন 2 নম্বৰ 3 নম্বৰ বা 1 নম্বৰ তোমালোকৰ ৰাইটাৰ নামবোৰ চাই যাবা ঠিক আছে সো ইংলিছত ইজিলি তোমালোকে 60 প্লাস বা 50 প্লাস পাই যাবা যদি হে পিওআইকিউ পেপাৰবোৰ চাই যোৱা আৰু আমাৰ ইউটিউব চেনেলৰ পৰা তৈয়াৰ কৰিছো ইংলিছৰ পিডিএফ আছে আসামিজৰ আছে যদি লব বিচাৰিছা এই নাম্বাৰটো 30 টকা পেমেন্ট কৰি লব পাৰিবা কিয়নো এই পিডিএফটো পেইড পিডিএফ হয় সো 30 টকা পেমেন্ট কৰি এই নাম্বাৰটোত স্ক্ৰিনশ্বট দিলে তোমালোকে সেই কমন কোৱেশ্চন আনসাৰ পিডিএফটো পাই যাবা আৰু তাৰ পৰা পৰীক্ষাত 80% 90% ইজিলি কমন পৰিব সো চেনেলটো সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ সো ভিডিঅ'টো যিসকলে লাইক এটা কৰা নাই লাইক এটা কৰি দিবা আৰু গ্ৰুপত যদি জয়েন কৰা নাই ডেসক্ৰিপচনত লিংক দি আছে জয়েন কৰি লবা